हेलो एवरीवन की खबर सकलोरे आपनालोक सकलोके मोर यूट्यूब चेनेलटुरे पुनरबार स्वागतम जनाइछु आरो আজি হৈছে 4 फेब्रुवारी अर्थात दादा आरो बोर प्रथम विवाह बार्षिकी आरो काली হৈছে 5 फेब्रुवारी देउता आरो मार विवाह बार्षिकी साउसुक केनेदरे दुटा दिन माने विशेष दिन एकेलगे परिছে गतिके মই ভাবিলো এটা ভ্লগে স্টার্ট কৰি দিও আপোনালোকৰ লগতো শেয়াৰ কৰিম এই দুটা দিনত আমি কি কি কৰো আৰু যেহেতু দুটা বিশেষ দিন একেলগে পৰিছে কিমান কাম আছে ভাবকচোন আৰু মোৰটো দুটাকে কেক বনাব লাগিব গতিকে বলক প্ৰথমে কেক দুটা মই বনাই লওঁ আৰু এয়া হৈছে কেকটোৰ বেছটো আৰু মই বনাইছিলো ৰেড ভেলভেট কেক গতিকে বলক সোনকালে কেকটো আইচিং কৰি লওঁ আৰু এয়া মোৰ কেকটো ৰেডি হৈ গল কেকটোৰ ডিজাইনটো বাৰু কেনেকুৱা লাগিছে কবচোন আৰু দাদাহঁতৰ প্ৰথম বিবাহ বাৰ্ষিকী বুলি মায়ে নামঘৰতো অকমান প্ৰসাদ আগবঢ়াইছিল তেনেকে দিনত কতো নামঘৰত যোৱা নহল আমাৰ ঘৰৰ নামঘৰটোতে এয়া প্ৰসাদ আগবঢ়াইছিল আৰু তাৰ পিছত এয়া আমি গৈ আছো আমাৰ ঘৰৰ একেবাৰে কাখতে হৈছিল G20 ৰ প্ৰগ্ৰাম তাকে বুলো এবাৰ চাই আহো কিন্তু সেইদিনা তেওঁলোকে ভিতৰত হোৱাবলে নিদিলে আৰু বাহিৰৰ পৰাই চাওকচোন কিমান যে ধুনিয়াকৈ সজাইছে আৰু সজাবও দিয়কচোন প্ৰগ্ৰামটোৱে বিশেষ কিন্তু মানে ডেকোৰেশন খিনি খুব ধুনিয়া হৈছে আপোনালোকে এয়া চাওকচোন কাপোৰৰ ডিজাইনেৰে পোষ্টাৰবোৰ বনাইছে আৰু বাহেৰে এই ডেকোৰেশন কৰিছে চাওকচোন খুবেই ধুনিয়া চাই মানে খুবেই ভাল লাগিছে আৰু সোঁফালে হৈছে শুৱালকুছি গেটখন যেহেতু ভিতৰত সোমাব নিদিলে গতিকে আমি দুৱাৰমুখৰ পৰাই এনেদৰে অকমান চাই ঘৰলৈ উভতি আহিলো আৰু তাৰ পৰা উভতি আহি ঘৰত আমি কেকটো কাটিবলৈ ৰেডি কৰিলো আৰু তেনেকুৱা বেলেগ মানুহ কাকো মাতা হোৱা নাছিল আমি ঘৰৰ মানুহ কেইটাই সৰুকে পাতিছিলো গতিকে বলক প্ৰথমতে কেকটো কাটি লওঁ হ্যাপি এনিভার্সারি আৰু এইটোৱেই কম যে দাদা বৌজন সদায় সুখত থাকে আৰু ভগৱানে যেন তেওঁলোকক সদায় আশীৰ্বাদ কৰি থাকে আৰু এয়া প্ৰথম বছৰহে আৰু যেন আমি প্ৰত্যেক বহু বছৰলে এনেদৰে এনিভাৰ্সাৰি পালন কৰি থাকিব পাৰো নে কি কয় আৰু কেকটো খাই সকলোৱে ভাল হোৱা বুলিয়েই ক'লে বাৰু আৰু এনেদৰে কিছু সময় কেক খাই কথা বতৰা পাতি আমি কিছু সময় বহি থাকিলো তাতে আৰু তাৰ পিছত আহিলো খানা বনাবলে খানা মেইন নে কি কয় যেহেতু দাদা বৰ এনিভাৰ্সাৰি কিবাটো স্পেশাল হ'বই লাগিব গতিকে এইখন মই মাংস প্ৰথম আজি ট্ৰাই কৰিছিলো ক্ৰিমি চিকেন আৰু এইটোৰ ৰেচিপিটো বাৰু মই আপোনালোকক
পিছে পৰেও শ্বেয়াৰ কৰিম। মাংসখিনি প্ৰথমতে মেৰিনেট কৰি থৈছিলোঁ আৰু এইখিনি এতিয়া ধুনীয়াকৈ বনাই ল'ম। এইখিনি একেবাৰে কম ফ্লেমত থৈ বহু সময়ৰ কাৰণে ভাজি ল'ব লাগিব। আৰু এফালে মাংস বনি আছে, আনফালে মই ভাজি আছোঁ এয়া বিৰিয়ানীৰ কাৰণে পিঁয়াজ। বিৰিয়ানীখিনি বাৰু মই আজি কুকাৰতেই বনাম সহজকৈ। আৰু এয়া সকলোৱে কিবা কিবি কামত লাগি আছে, মানে খানা বনোৱাৰ যোগাৰতেই লাগি আছে। আৰু এয়া আমাৰ মাংসখিনি ভালদৰে ভজা হৈ গৈছে আৰু এতিয়া আমি ইয়াত দিম পানী। পানী বাৰু বেছি পৰিমাণে নিদিওঁ, কিয়নো বিৰিয়ানীৰ লগত খাবলৈহে লাগে, অকণমান থপথপীয়া টাইপৰ হ'লেই হৈ যাব। আৰু এইফালে বৌৱে বিৰিয়ানীৰ বাবে মাংসখিনি ভাজি আছে। আৰু মাংসখিনিৰ একেবাৰে শেষত মই কচুৰি মেথি অকণমান দি দিছোঁ। আৰু এয়া আমাৰ মালাই চিকেন ৰেডি হৈ গ'ল। আৰু এতিয়া বিৰিয়ানীৰ মাংসখিনি ভজা হৈ গৈছে। ইয়াতে দিছোঁ এতিয়া বাসমতি চাউল। চাউলখিনি দিয়াৰ পাছত আৰু বেছিকৈ ভাজি নাথাকোঁ, এবাৰ এনেদৰে মিক্স কৰি দি ইয়াতে এতিয়া পানী ঢালি দিম। আৰু পানী দিয়াৰ পিছত তাৰ ওপৰত অকণমান ধনিয়া দি দিছোঁ। আৰু এতিয়া কুকাৰটোৰ ঢাকনখন মাৰি এটা চিটি অহালে এইটো ৰাখি দিম। আৰু এয়া কিছু সময় যোৱাৰ পিছত আমাৰ বিৰিয়ানী ৰেডি। চাওকচোন কুকাৰটো খোলাৰ পিছত চাউলখিনি কিমান ধুনীয়া এটা এটা হৈ আছে। আৰু এয়া আমি প্লেটত বিৰিয়ানী খাবলৈ উলিয়াই ল'লোঁ। আৰু এয়া মায়ে কেইডোখৰমান বেঙেনাৰ চপ ভাজি দিলে আৰু এয়া মলাই চিকেন। আৰু সকলোৱে এতিয়া খাবলৈ বহি গ'লোঁ। গুড মৰ্ণিং এভৰিৱান। আজি হৈছে নেক্সট ডে, মানে 5 ফেব্ৰুৱাৰী, আৰু আজি মা আৰু দেউতাৰ বিবাহ বাৰ্ষিকী। গতিকে যোৱাকালি মই এটাহে কেক বনাইছিলোঁ আৰু আজি নেক্সট মানে মাহঁতৰ কেকটো ৰাতিপুৱাই বনাই ল'লোঁ সোনকালে। আৰু ৰাতিপুৱা ব্ৰেকফাষ্টটো সোনকালে কৰিয়েই মাহঁতক কেকটো কাটিবলৈ ৰেডি কৰিলোঁ। আৰু মাহঁতৰ এয়া 32 বছৰীয়া বিবাহ বাৰ্ষিকী আছিল। গতিকে ভগৱানৰ ওপৰত এইটোৱেই প্ৰাৰ্থনা কৰিম যে মাহঁতৰ আৰু এনেদৰে আৰু বহু বছৰ আহক, বিবাহ বাৰ্ষিকী আমি এনেদৰেই যাতে পালন কৰোঁ আৰু মাহঁতে যাতে এনেদৰে সুখে শান্তিৰে হাঁহি ধেমালি কৰি সদায় এনেদৰে একেলগে থাকিব পাৰে। কেক কাটোতে বহুতখিনি জমনিও হ'ল অৱশ্যে। আৰু এয়া আমি সকলোৱে কেক খালোঁ। আৰু এয়া চাওকচোন, দেউতাই মই বনোৱা কেক খাই খুব ভাল পায়। সেইকাৰণে প্ৰথমতে এই প্লেটত বোলে কাটি দিব লাগে, মানে অকলে খাব আৰু। আৰু এয়া দাদাই 2টা কাপ বনাই আনিছিল। এটাত কিউ লিখিছিল, মানে কুইন, সেইটো মাৰ বোলে, আৰু এটাত কিং। আৰু মাহঁতৰ এনেদৰে এখন ধুনীয়া একেলগে থকা ফটো ইয়াত লগাই আনিছিল। আৰু এফালে লিখা আছিল হেপী 32 ৱেডিং এনিভাৰ্চাৰী। ধুনীয়া লাগিছিল কাপকেইটা, হয়নে? আৰু মই দিলোঁ এইটো মানি বেগ দেউতাক, আৰু এই কাণৰ ফুল এইযোৰ মাক। এইখিনি কৰি উঠিয়েই কিছু সময়ৰ পিছতে দুপৰীয়াৰ ভাত সাজ বনাবলৈ হ'ল, কাৰণ দাদা বৌহঁতে খাই বৈ যাবও। সেইকাৰণে আজি যিহেতু যোৱাকালি আমি মাংস ৰেচিপি খাইছিলোঁ,
গতিকে আজি হ'ব মাছৰ ৰেচিপি। এনেও মা দেউতাহঁতে মাছ খাই বেছি ভাল পায়, গতিকে মাছত এনেদৰে বৌয়ে বনাইছিল মাছ, সৰু মাছ পাতত দিয়া। আৰু এয়া দেউতাই বৰালি মাছ আনিছিল, সেইটো বনাইছিলোঁ মই বিলাহীৰ সৈতে। আৰু এনেদৰে আমাৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল। দুপৰীয়াৰ সাজত আছিল ব্ৰকলি, মটৰ, আলুৰ চব্জি, বৰালি মাছ বিলাহীৰ সৈতে, এয়া ওলকবি দিয়া দালি, বিট গাজৰৰ চাটনি আৰু এয়া সৰু মাছ পাতত দিয়া, লগতে গৰম গৰম ভাত। আৰু এনেদৰে মাহঁতৰ এনিভাৰ্চেৰী বিশেষ থালিখন আমি খুব তৃপ্তিৰে খাই ল'লোঁ। আৰু এতিয়া খাই বৈ আমি ওলাইছোঁ আমাৰ ঘৰৰ কাষতে হোৱা G20 প্ৰগ্ৰেম চাবলৈ। আৰু এয়া চাওকচোন, ভিতৰখন যে কিমান ধুনীয়াকৈ বনাইছিল। আমি যাওঁতে অকণমান পলমেই হ'ল, কিছুমান বস্তু ইয়াৰ পৰা উঠাই লৈয়ে গৈছে ইতিমধ্যে। আৰু এয়া চাওকচোন, ইয়াতে ভিতৰত এখন নামঘৰৰ থানো পতা হৈছে। কিমান যে ধুনীয়াকৈ বনাইছে ভিতৰ চৰা। আৰু ইয়াতে বিশেষকৈ আমাৰ শুৱালকুছিৰ কুটিৰ শিল্পৰ ইয়াতে যিবোৰ তাঁতশাল আছে বা তাত কেনেকৈ বয় বা ধৰক সূতাবোৰ কিহৰ পৰা প্ৰস্তুত হয়, এই সকলোবিলাক প্ৰদৰ্শন কৰা হৈছিল ইয়াতে। কেনেকৈ লেটাৰ পৰা সূতা হৈ কাপোৰ প্ৰস্তুত হয়, সেই সকলোবিলাক ইয়াতে দেখুওৱা হৈছিল। আৰু এয়া যে 20খন সদস্য ৰাষ্ট্ৰৰ মানুহ যোৱাকালিয়ে আহি ইয়াতে এইবিলাক উপভোগ কৰি গুচি গৈছে। আৰু এয়া চাওকচোন, কাষতে এয়া পুতলাটোত যে কাপোৰযোৰ সজাই থোৱা আছে, সেয়া মুগাৰ কাপোৰ হয়। মুগাৰ কাপোৰেৰেও যে এনেকুৱা ডিজাইনাৰ ড্ৰেছ বনাব পাৰি, আজিহে ভালদৰে দেখিলোঁ। আৰু এইবোৰ ইয়াতে ধুনীয়াকৈ প্ৰস্তুত কৰি থোৱা আছে, মানে প্ৰদৰ্শন কৰা হৈছে। আৰু এয়া ইয়াতে চাওকচোন, এইবিলাক আচলতে বিক্ৰীৰ বাবে নহয়, তেওঁলোকে আচলতে প্ৰদৰ্শনহে কৰিছে। কিন্তু তেওঁলোকে কৈছে যে অৰ্ডাৰ দিলে তেওঁলোকে এনেদৰে বনাই দিয়ে। আৰু এয়া চাওকচোন, পেণ্ডেলটোৰ ওপৰৰখিনিতো কাপোৰৰ ডিজাইনেৰে ধুনীয়াকৈ বনাই দিছে, মানে কি কাৰুকাৰ্য আৰু। গতিকে আজিৰ ভিডিঅ'টো বাৰু আমি এইখিনিতেই সমাপ্ত কৰিছোঁ। আপোনালোকে বাৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। গতিকে পুনৰবাৰ নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে